সংখ্যক ব্ৰহ্মধৰ্ম গোল্ডেন জুবলি সেলিব্ৰেশ্যন অহা 20, 21, 22, 23, 2025 বৰ্ষত অনুষ্ঠিত হ'ব জানুৱাৰীত। আশা কৰিছোঁ আমাৰ সদৌ ব্ৰহ্মধৰ্মৰ অন্তৰ্গত থকা যিমানবোৰ আমাৰ ব্ৰহ্মভক্ত জিলাসমূহৰ পৰা যিখিনি আই বাবাহঁতে আহিব বিচাৰিছে আমি তেওঁলোকলৈ ধন্যবাদ যাচিছোঁ যাতে সকলোৱে আহি আমাৰ এই অধিৱেশনৰ যিটো অনুষ্ঠান এই অনুষ্ঠানৰ সহযোগ কৰি আমাৰ সদৌ ব্ৰহ্মধৰ্ম সমিতি তথা অভ্যৰ্থনা সমিতিৰ যিটো অক্লান্ত পৰিশ্ৰমৰ যোগেদি আজি তেওঁলোকে সজাই পৰাই এই 4 দিনীয়া কাৰ্যসূচীত বৰ্ণাঢ্য কাৰ্যসূচীৰে সফলতা কৰিবৰ কাৰণে মই আমাৰ সদৌ ব্ৰহ্মধৰ্ম ৰাইজলৈ মই আহ্বান জনাইছোঁ আৰু লগতে আহ্বান জনাইছোঁ জানিব পাৰিছোঁ যে অহা 21 তাৰিখে জানুৱাৰী মাহৰ 21 তাৰিখে সদৌ কোচ ৰাজবংশী ভাই বন্ধুসকলে সন্মিলিত হৈ অসম বন্ধ ঘোষণা কৰিছে আৰু এই অসম বন্ধত আমি আশা কৰিছোঁ যে সদৌ ব্ৰহ্মধৰ্ম সমিতি অভ্যৰ্থনা সমিতিৰ যোগেদি যে আমাৰ সদৌ অসম ভিত্তিত যিমানবোৰ ভক্ত আই বাবাহঁতে গাড়ী লৈ আহিব আৰু আমাৰ জনসাধাৰণক যাতে আপোনালোকে কোনো এটা কাৰ্যত বাধা নিদি সফলতাৰে আহিবৰ কাৰণে সুযোগ কৰি দিয়ে সেইটো কাৰণে আপোনালোকলৈ আমি অনুৰোধ থাকিল আৰু আহ্বান কৰিছোঁ যাতে আপোনালোকৰ যিখিনি কাৰ্যসূচী আপোনালোকে লৈছে সেইটো আমি ৱেলকাম কৰিছোঁ সদৌ ব্ৰহ্মধৰ্ম সমিতিৰ তথা অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আৰু আপোনালোকৰ কামো চলি থাকিব যাতে আমাৰ আই বাবাহঁতক অহাত কোনো বাধা নিদিয়ে এইখিনিকৈ মই আপোনালোকলৈ অশেষ আহ্বান থাকিল আৰু সদৌ শেষত আমাৰ ব্ৰহ্মধৰ্ম যিমানবোৰ জিলা গাঁও আঞ্চলিক প্ৰাইমাৰী আই বাবাহঁতে আহিব বিচাৰিছে দলে বলে আহি আমাৰ এই সভাস্থলীখন যাতে ৰণক্ষেত্ৰ পৰিণত কৰে আৰু কলাক্ষেত্ৰৰ নিচিনা পৰিণত কৰে এই সহযোগটো কামনা কৰিছোঁ আৰু এইখিনিকে কৈ মই আমাৰ সদৌ ব্ৰহ্মধৰ্ম আৰু লগতে এই অঞ্চলবাসীৰ জাতি ধৰ্ম নিৰ্বিশেষে যাতে সকলো জাতিবিলাকে অনুষ্ঠানত আহি যোগদান কৰে আমাৰ 22 তাৰিখৰ পৰা অখণ্ড যজ্ঞ হ'ব আৰু এই অখণ্ড যজ্ঞত আমাৰ অঞ্চল ভিত্তিত যিমানবোৰ জাতি বৰ্ণ নিৰ্বিশেষে যাতে লোক আছে তেওঁলোকে আহি এই অখণ্ড যজ্ঞত যাতে যজ্ঞদান কৰে তাৰ বাবেও মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনালোঁ।